যোৱাকালি ভিডিঅ'ত যে কৈছিলোঁ নীলুৱে এফালে লৈ আনিছে বুলি, এয়া আহি পালোহি বা এগৰাকী ঘৰত। মোক বহুত দিনৰ পৰা বায়ে ফোন কৰি কৈয়ে আছিলে যে তই অহা নাই ইমান দিন, আহিবিচোন। আৰু সেইটো কথাকে মই ইয়াক কৈছিলোঁ, সেইকাৰণে সি মোক তালৈকে লৈ গ'ল। আৰু চাওকচোন, পিকনিক খোৱা দিন আহাই নাই, ঠাণ্ডা ভালকে পোৱাহিয়ে নাই। মই জুই সেকিলোৱে, মানে মোৰ গাটো বৰ এটা ভাল নহয়, কিন্তু মানুহে দেখিলে পাগল বুলি ভাবিব মোক। তাৰ পৰা তাতে ভাত চাত খাই বৈ শুই দিলোঁ। গাটো যিহেতু বেয়াই, ভিডিঅ' শ্বুট কৰা নহ'লে আৰু। নেক্সট ডে আহিলোঁ ঘৰ আহি বাৰ লগত অলপমান কথা চথা পাতি তাইও গৰম পানী এগিলাচ কৰি মোক দিলে, যিহেতু মোৰ কাহ হৈ আছে। আৰু নাজানো ৰাতি হ'লে কাহটো কিয় ইমান বেছি হয়। কাহ ভাল কৰা কিবা আছে যদি ক'বচোন উপায়। তাৰ পৰা কি খাওঁকে গাখীৰ চাহ একাপে বনালোঁ। মই জানো গাখীৰ চাহ কাহত খাব নালাগে, কিন্তু উপায়ো নাই। একাপ নাখালে আকৌ মাথা বিষ ভাল নহয়। আৰু লগতে চিৰা ফ্ৰাই কৰি ল'লোঁ আৰু ধুনীয়াকৈ বায়ে ভাত দিলে। তেন্তে আজি নাহোঁ।